সাজু ৰাখক মাস্ক পুনৰ হ'ব পাৰে লকডাউন ভাৰতত আকৌ কৰোনাৰ প্ৰৱেশ পুনৰ দুগৰাকী লোকৰ মৃত্যু ভাৰতত পুনৰ দেখা দিছে কৰোনা ভাইৰাছে পুনৰ কৰোনা ভাইৰাছৰ সংক্ৰমণে উদ্বেগ বৃদ্ধি কৰিছে অন্ধ্ৰপ্ৰদেশত এই ভাইৰাছত আক্ৰান্ত হৈ দুগৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যখনত সতৰ্কতা জাৰি কৰা হৈছে বৰ্তমান ৰাজ্যখনত 8টা সক্ৰিয় কৰোনা কেছ ধৰা পৰিছে এই ঘটনাৰ পিছতে অন্ধ্ৰপ্ৰদেশৰ স্বাস্থ্য বিভাগে জিলা পৰ্যায়ত জাৰি কৰিছে হাই এলাৰ্ট সকলো চৰকাৰী আৰু ব্যক্তিগত হাস্পতালক সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে স্বাস্থ্য বিশেষজ্ঞসকলে জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনাইছে কিন্তু মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ দৰে প্ৰাথমিক সতৰ্কতাসমূহ অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে গতিকে আপুনিও সাৱধান হওক পৰাপক্ষত মাস্ক পৰিধান কৰক নিউজ ডেস্ক ৰিপৰ্ট NETV